हेलो गाइस मैं आज ছাগলী মাংস মটকাত বনাম তাৰ ৰেচিপিটো আপোনালোকক দেখুৱাবলৈ আহিছো। প্ৰথমে এটা মই পাতি ললো, পাতিটোত কাটি থোৱা পিয়াজখিনি ঢালি দিলো। এতিয়া মই তাত অকণমান হালধি দিছো, জিৰা গুড়া দিছো, অলপমান ধনিয়া গুড়া দিলো, কাশ্মীৰী লাল জলকীয়া গুড়া অকণমান দিলো, আদা নহৰু পেষ্ট দিছো, কেঁচা জলকীয়া কেইটামান দি দিছো। আপোনালোকে দিবও পাৰে নিদিবও পাৰে, জ্বলা যোনে খায় তেওঁলোকে দিব। তেজপাত দুটামান দিলো, শুকান জলকীয়া দুটামান, নহৰু দুটামান দিলো, তাত সোৱাদ অনুযায়ী নিমখ দিলো, অকণমান দালচেনি দিলো, ইলাচি লং দিলো, জালুকৰ গুড়া অকণমানো তাত দি দিলো। দি এতিয়া মই ধুই থৈ দিয়া ছাগলী মাংসখিনি সেই বাতিটোত দি দিলো। তাত অকণমান কেঁচা মিঠাতেল দিলো। এতিয়া গোটেইখিনি মই ভালদৰে সানি ললো। ভালদৰে তাক সানি লৈ মই আধা ঘণ্টামানৰ কাৰণে ঢাকি পেলাই ৰাখি দিম। তাৰপিছত এটা মাটকা ললো, সেই মাটকাটোত মই গৰম কৰি থোৱা মিঠাতেলখিনি তাত 2 চামুচ দি দিলো। তাত গোটা জালুক ইলাচি কেইটামান দি দিলো আৰু সেই সানি থোৱা ছাগলী মাংসখিনি মই মাটকাটোত ভৰাই দিলো। এতিয়া মই তাত আকৌ 2 চামুচ মিঠাতেল ঢালি দিলো। দি তাক মই আটাৰ লাডু এটাৰে চাৰিও কাষটো বান্ধি দিলো, যাতে মাটকাটোৰ পৰা হাৱাটো বাহিৰলৈ ওলাই নাযায়। তাৰ পাছত মই গেছত চিমত দি বহাই দিলো। মাজতে এবাৰ উলিয়াই চালো, অলপ সিজা যেন দেখি নমাই থলো। থৈ এয়া চাওক, মোৰ মটকাৰ ছাগলী মাংস ৰেডি হৈ গ'ল। আপোনালোকেও এনেদৰে বনাবচোন, বহুত সহজতে তাক বনাব পাৰি।